একেবাৰে বেয়া আপোনালোকে দেখাই পাইছে আৰু যেহেতু ট্ৰিপল ইঞ্জিন চৰকাৰ ইমান দিনৰ পৰা চলি আছে চলি থকাৰ পিছতো আজি এই ৰাস্তাটো কমেও 50 বছৰ পুৰণি ইয়াৰ লগতে প্লাছ হৈ আছে এটা ড্ৰেইনৰ একো মানে গতিবিধি নাই আৰু লগতে আমাৰ ওচৰতে আমাৰ এইখন গাঁৱৰ সন্মুখতে মানে গাঁৱৰ বাসিন্দা বুলি ক'ব লাগিব আমাৰ যিজন বৰ্তমান পাৰিষদ তেওঁ প্ৰায় এই ৰাস্তাতে অহা যোৱা কৰে ভ্ৰমণ কৰে তেওঁ যদি ইচ্ছাকৃত হ'লে আজি 5টা বছৰ উকলি গ'ল কিবা এটা ইয়াৰ বিষয়ে ব্যৱস্থা ল'লে হয় কিন্তু লোৱা নাই তাৰ কাৰণে দুৰ্ভাগ্যজনক পাব্লিকৰ কাৰণে আৰু যিবিলাক ষ্টুডেণ্ট আছে ল'ৰা ছোৱালী শিক্ষা দীক্ষাৰ কৰাৰ কাৰণে ইয়াৰ পৰা মাজবাটলৈকে হাই ছেকেণ্ডেৰী হাই স্কুল এনেকৈ অহা যোৱা কৰে তো সেই হিচাপে ল'ৰা ছোৱালীৰ বিশেষকৈ ষ্টুডেণ্টবিলাকৰ বেছি অসুবিধা হয় তো তেনে ক্ষেত্ৰত আমাৰ যি বিজেপি চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা তেওঁ বাৰে বাৰে এটাই কথা বকি থাকে পগলাৰ দৰে যে উন্নয়ন হৈছে উন্নয়ন কৰিছোঁ তো আমাক মানে ক'বলৈ লাজ লগা হৈছে বিষয়টোৰ ওপৰত এজন মুখ্যমন্ত্ৰী হৈ যে উন্নয়ন হৈছে বুলি কৈছে কিন্তু উন্নয়ন কেনেধৰণে হৈছে তেওঁ একবাৰ আহি অথচ তেওঁ 10-15 বছৰ আগত ইয়াতে যেতিয়া আমাৰ এটা ঘটনা ঘটিছিলে মানে NDP 2-3জন মানুহক গুলীয়াই হত্যা কৰিছিলে সেইটো সময়তো তেওঁ আহিছে এই পথেদি তো আজি হয়তো এই নিউজৰ মাধ্যমত তেওঁ যদি তেওঁৰ চকুজুৰিত যদি লাগে তেনেহ'লে এই ৰাস্তাৰ ক্ষেত্ৰত অলপ হ'লেও যদিও নিলাজ অসত্য হ'লেও মই প্ৰিয় কথা কৈ আছোঁ যদিও নিলাজ তেনেহ'লে এই ক্ষেত্ৰত তেওঁ অলপ মনোযোগ দিব বুলি মই আশা কৰিছোঁ ধন্যবাদ হয় এইখন আমাৰ ৰাজু ককাৰ দিনৰে পৰা বহু পুৰণি এখন ৰাস্তা যাতায়াতৰ আমাৰ প্ৰায় 4-5খন গাঁৱক আৱৰি লয় এইখন পথে কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ ৰাজু ককাৰ দিনৰ পৰা দিনকে দিন এইখন ৰাস্তা বেয়াই হৈছে কিন্তু কোনো এখন চৰকাৰে এইখন ৰাস্তা আমাৰ বনাই দিয়া নাই আৰু যাৰ ফলত বৰ্তমান আমি এনেধৰণে এক ভয়তে আমি এইখন পথৰ মাজেৰে যাতায়াত কৰিব লাগে আপোনালোকে ওচৰতে এখন বিদ্যালয় দেখিবলৈ পাব প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় য'ত প্ৰায় প্ৰত্যেক দিনে 400 পৰা 500 ল'ৰা ছোৱালী অহা যোৱা কৰে যদিও বৰ্তমানেও চৰকাৰৰ চকুত এইখন ৰাস্তা পৰা নাই ইয়াৰ পৰা কিছু দূৰতে আপোনালোকে আমাৰ 39 নং 5 নং চাৰপাৰ পাৰিষদ বৰ্তমান বিজেপিৰ পাৰিষদ মহোদয়ৰ ঘৰ আছে প্ৰায় 1 কিলোমিটাৰ দূৰত আৰু তেওঁলোকৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰ বৰ্তমান যদিও আমাৰ এইখন ৰাস্তা হোৱা নাই আৰু তাৰ বাবে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু আমি ভাবোঁ যে যেতিয়া আমাৰ ইয়াতে জৰুৰীকালীন সেৱাৰ কাৰণে আমি এম্বুলেন্স মাতোঁ 108 মাতোঁ তেতিয়া এম্বুলেন্স আহি পাওঁতে আমাৰ ইয়াত বহু পলম হয় কাৰণ আমাৰ ৰাস্তা একেবাৰে বেয়া আৰু আমাৰ টাউনলৈ অহা যোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেক দিন কলেজলৈ হওক স্কুললৈ বুলি হওক বা প্ৰাইভেট স্কুললৈ বুলি হওক প্ৰত্যেক দিনে এইখন পথেৰে ল'ৰা ছোৱালী অহা যোৱা কৰে কিন্তু অতদিনে আমাৰ এই সমস্যা সমাধান নহ'ল আৰু বিটিআৰ চৰকাৰে বৰ্তমান উন্নয়নৰ কথা কৈ আছে কিন্তু আমাৰ এইখন ৰাস্তা চালে দেখা পাব যে উন্নয়নৰ নামত আমাৰ এইখন ৰাস্তা এনেকৈ আছে আৰু দিনকে দিন বেয়াহে হৈ আছে দেখিবলৈ পোৱা গৈছে যিগৰাকী পাৰিষদ সেই পাৰিষদৰ ঘৰ ওচৰতে এখন ৰঙা স্কৰ্পিঅ'ৰে এই পথেৰে পিটপিটাই ঘূৰি ফুৰে হয় কি ক'ব এই মুহূৰ্তত তেওঁৰ চকু পৰা নাই নেকি হয় তেওঁৰ ঘৰ একেবাৰে ওচৰতে আমি ইয়াৰ পৰা দেখা পালে তেখেতৰ ঘৰ দেখাই পাওঁ গতিকে তেখেতে এইখন ৰাস্তাৰে অহা যোৱা কৰিয়ে থাকে গতিকে তেখেতে হয়তো দেখিও নেদেখাৰ ভাও জুৰিছে কাৰণ ইমান দিনে এইখন পথছোৱা এনেধৰণে হৈ আছে য'ত 4-5টা গাঁও সংলগ্ন হৈ আছে তাৰ পিছতো তেখেতৰ যদি চকু পৰা নাই গতিকে আমি ক'ব লাগিব তেখেতে দেখিও নেদেখা হৈ আছে আৰু তেখেতে হয়তো ভাবিছে যে এইখন পথ বহু পুৰণি যিহেতু আৰু এটা পথ আছে গতিকে তেওঁলোকে সেই ভাবি এই পথটো হয়তো গুৰুত্ব দিয়া নাই ৰোগী অনা নিয়া মানে আমাৰ ইয়াতে ক'লোৱে আমি জৰুৰীকালীন সেৱাৰ বাবে এম্বুলেন্স মাতিলে আহি পাওঁতে বহুত দেৰি হয় আৰু এটা পথ আছে যিটো নেকি এই পথৰ মানে দুগুণ হয় এই ৰাস্তা দি গ'লে আমি হস্পিটাললৈ 3 কিলোমিটাৰ 4 কিলোমিটাৰ যাব লাগে আৰু সেই পথেৰে গ'লে প্ৰায় আমি 8 কিলোমিটাৰ 9 কিলোমিটাৰ যাব লাগে